कभी तो ऐसी ज़िंदगी जीने को मन करता है ना इंटरनेट कनेक्शन जहाँ आप और मैं चुपचाप बैठे रहे इन वादियों का नज़ारा देखते रहे। चलिए मेरे दोस्त कुर्सी के पेटी बांध लीजिए, चलते हैं हम सपनों के दुनिया में जहाँ है सुकून। ৱাটাৰফল গৈ আছোঁ ৱাটাৰফল আৰু ইয়াত জজ লাগিব, জজ নহ'লে কাম নাই ভাই। আৰু আজি ৰাতি থাকিম এই জংঘলৰ মাজত, অলপ তলত থাকিম। পহু হৰিণা, এটা হৰিণাও দেখিছিলোঁ, ভাবিছিলোঁ মাৰোঁ কিন্তু নোৱাৰা না, কেছত পৰিব লাগিব। তো চলো কমেণ্টত জনাব এইটো পাহাৰত পাইছোঁ, এইটো খাম এতিয়া কাটি। আমি কমেণ্টত ক'ব এইটো খাব পাৰি বুলি কৈছে মই ৰয়, এতিয়া আমি এইটো খাম বঢ়িয়াকৈ তাতে দিয়া। বৰ্তমান 2টা বাজিলে 2 বজাৰ এতিয়া ইয়াত দুইচিমা পাহাৰত ৱাটাৰফল আজি ৱাটাৰফল দেখুৱাম আপোনালোকক। যিহেতু বহুত গৰম দি আছে, ৱাটাৰফলটো চাই আপোনালোকে বিচনাত শুই চাই থাকক। আমি ইয়াত জংঘলৰ মাজত আছোঁ, জংঘলৰ ফিলিংটি লওক বিচনাত শুই না কি কয়, চাই কেনে মজা লওক না কি, মানে কথা ওলাই নোহোৱা হৈছে। আপোনালোকে চাই থাকিব, ভিউটো দেখি মজা পাব। জয় আই অসম গামোচা কি কয় দে কমল ভাই জজ কিন্তু পেৰা পাইছোঁ, সেই দীপ ভাই কমল ভাই আৰু মই আজি ছাকচেছ কৰিমে, হ'বই ছাকচেছ হ'বই ইয়াত অহা 10 মানুহ নাহিয়ে থাকে, ইমানটা মানুহ লগ ধৰিছোঁ। সকলোৱে কয় এই নাযাওঁ, 3খন পাহাৰ বাকাব লাগিব, কেনেকৈ যাম। কিন্তু আমিতো আহিব লাগিব ন। তো আপোনালোকৰ বাবে অলপ শ্বেয়াৰ কৰিব প্লিজ, বহুত কষ্ট হয় তো অলপ শ্বেয়াৰ কৰিব প্লিজ। আৰু যি বঢ়িয়া মাছ ডাঙৰ যি ফাইটাৰ দৌৰা দে না, তো এই চলো ভাই। ইমান সহজ নহয় ভাই, এডভেঞ্চাৰ লাইফটো ইমান সহজ নহয়, আৰু আমিতো এইবিলাকৰ প্ৰেমিক না। তো হৈ আছোঁ আৰু আপোনালোকৰ কাৰণে ৱাটাৰফল দেখুৱাবলৈ। আৰু য'ত ৰাস্তা নাই আমি তাত দেৱ ভাই, আৰু চাওঁ এতিয়া ৰাস্তাই নাই, কোনেকৈ যাওঁ ওপৰতে আছে ৱাটাৰফল। এইটো হ'ল 6টা ৱাটাৰফল, চাওক এইটো এটা ৱাটাৰফলে বুলি ধৰ। তো বঢ়িয়া ইয়াৰ ক'ত যায়, ক'ত এনেকুৱা গেল লাটা পেটত ধৰি এনেকৈ যাম আমি। নিজৰ মহাদেৱ পালোঁ না, দেৱ পাইছোঁ না, চলো তো ফাইনেলি আহি পালোঁ 4টা বজাত, ৰাতিপুৱা 9 বজাত আহি এতিয়া 4টা বজাত আহি পালোঁ। এইফালে চাওক, পিছফালে ওচৰলৈ যাম এতিয়া, গা ধুম তাত। বহুত ভাল লাগিছে সঁচাই, ছেকেণ্ডবাৰ আহিলোঁ, বহুত কষ্টৰ ফলত, সঁচাই কৈছোঁ বহুত কষ্ট হয়। তো আপোনালোকে ফিলিংছটো লওক, শুই ধুনীয়াকৈ চাওক আৰু আপোনালোকে মজা লওক। আৰু কোনোবাই যদি আহে মোৰ লগত আহিব পাৰে, কিন্তু অলপ দেৰিকৈ আহিম মই। তো ওচৰলৈ তাৰমানে পানীৰ শব্দ না, চাউণ্ডটো বহুত আহিব ওচৰত, তাতে অলপ চিনেমেটিক শ্বট দিম, তো আপোনালোকে চাই থাকিব। তো ইয়াত আমি কেমেৰা কৰিব অলপ মানে কেমেৰা কৰিবলৈ অসুবিধা হয় অলপ, মানে পানী চানী সোমাইছে মোবাইলত। তো চাওক বহুত পিছল আছে, বহুত চাওক কিমান ওপৰত আহিব লাগে, এইবাৰ পিছল এইবিলাক শিল। কেনেকৈ ৰিক্সত যে ভিডিঅ' কৰি এইখিনি পাইছোঁ, কেনেকৈ যে পাইছোঁ। তো অলপ শ্বেয়াৰ কৰিব প্লিজ, বহুত কষ্ট কৰি আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, অলপ ফিলিংছ ল'বৰ কাৰণে নিজেও আহিছোঁ, আৰু আপোনালোকক ফিলিংছ দিবলৈ ইয়াত বহুত কষ্ট কৰি আহি পাইছোঁ। তো অলপ ছাপৰ্ট কৰিব, অলপ শ্বেয়াৰ কৰিব প্লিজ, আৰু এনেকুৱা কৰি ভাল ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। মানে এডভেঞ্চাৰটো ভাল লাগে মোৰ, এডভেঞ্চাৰ আহিব আৰু নাইট কেম্পিং ব্লগ আহি থাকিব। তো এনেকুৱা কৰি ভাল লাগে। কিমান কম হয়, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰানজিট ব্লগাৰ। ভালটো আহি যায়, পচন্দ আহি যায়, কাৰণ ইমান কষ্ট কৰি আহিছোঁ, কিয় ভাল নালাগিব, সেইকাৰণে জচ আহিবই। তো গম পাইছোঁ জীৱনত বহুত ৰাস্তাত কষ্ট পাবা, জীৱনৰ ৰাস্তাটো কষ্ট পাবা, এনেকুৱা গ'লেও কষ্ট পাবা, কিন্তু কষ্ট কৰিলেহে কষ্ট পাবা।
মানে খুব পোৱা যায় গাৰ্নিয়াৰ ফেচ ৱাছৰ এটা এডভাৰটাইজ দিওঁ আহক লগাব গাৰ্নিয়াৰ ফেচ ৱাছ তুমি নিজে দিব না কি কয় কৰিলোঁ গাৰ্নিয়াৰ সঁচাই ভাল বহুত ভাল আৰু এনেকুৱা ঠাইত মানে গা ধোৱাৰ মজাটোৱে বেলেগ ৱাটাৰফলত গা ধোৱাৰ মজাটোৱে বেলেগ আৰু এইটো নিমখ মেছেজে ৰাতি নিমখ ভাবি আছে আমাৰ যোনটো কিনিছোঁ আমাৰ কিনিছোঁ ৱাটাৰফলত গা ধোৱাৰ মজা লৈ আছোঁ আমি বৰ্তমান প্ৰান্তিক ব্ৰ আৰু মই ফালে আৰু এতিয়া ইয়াত মই ধূপ মাৰিম বেছিব নাথাকোঁ আৰু খুব বেছি 15 মিনিট আছোঁ কাৰণ ৰাতি হ'ব আৰু ইমান থকা ভাল নহয় কাৰণ ইমান ঘন অৰণ্য জংঘলৰ মাজত আছোঁ আকৌ ইয়াত ভূটানৰ পাহাৰ ইমান জীৱ জন্তু আছে খাট্টা হ'ব পাৰে ৰাতি হ'লে সেইকাৰণে আমি সোনকালে আৰু গুচি যাওঁ তো কেনেকুৱা পালে কমেণ্টত জনাব কিন্তু বহুত মুস্কিল বহুত মুস্কিল পাই এইখিনি পাইছোঁ আজি তো জীৱনটো তেনেকুৱাই এইটোৱে আৰু কিমান কম আৰু এতিয়া ডাইলগ দি লাভ নাই আৰু এইটো কাৰণে এইটোতে আমি ন ইমান কষ্ট কৰি তাকেতো আপুনি বহি তাকে ভাবিছোঁ ৱাটাৰফলটোৰ কাৰণে মই কষ্ট কৰি আহিছোঁ কি তাৰমানে কেনেকুৱা মন তাৰমানে মই নিজক গম নাপাওঁ তাৰমানে কিয় আহিছোঁ মই কষ্ট কৰি এইটো কাৰণে তোৰ ইবাৰ আহিলোঁ প্ৰথম আহোঁতে ভাবিছিলোঁ আৰু দ্বিতীয়বাৰ নাহোঁ কিন্তু আৰু মাতিছে এই ৱাটাৰফলটো কিবা এটা ৰিষ্টা আছে তো এই গাইছ ৱাটাৰফলটো বহুত ধুনীয়া ৱাটাৰফল হয় ইয়াত মানে অহাৰ কাৰণে বহুত মানে কষ্টৰ বহুত বেছি প্ৰয়োজন ইয়াত অহাৰ কাৰণে আৰু কষ্ট আৰু বহুত বেছি ৰিস্ক মানে বহুত খাতাৰনাক পাহাৰটো তো বহুত মানে ৱাটাৰফলটো অহাৰ কাৰণে বহুত কষ্ট কৰিলোঁ ইয়াত অহাৰলৈকে ইয়াত আমি গামোচা অসমীয়া গামোচা উৰাই দিম অসমীয়া গামোচা চলো তো চলো আৰু বাই বাজাত বৰ্তমান এই ঘন অৰণ্যৰ মাজত আৰু বহু যাবা আছে চাওক নাখিনি খাতাৰনাক ঠাইত বৰ্তমান 6টা বজাত আছোঁ পুৰা ভয় লাগি যায় ভয় লৈছে না ফিলিংছটো কেনে ভয় লাগছে না মোৰ কথাখিনি ইয়ে ক'ব ভাগৰ লগা নাই গৈছে কিন্তু ভোকত মানে ষ্টেমিনা এনাৰ্জি আৰু নাই একো খানাই আমি না একো খানাই আমি তো হালাত একেবাৰে খাৰাপ হৈ গৈছে আৰু এইফালে দেখো আৰু এতিয়া বৰ্তমান চা এই পুৰা আন্ধাৰ হা ভাই ব্ৰ এতিয়া ৰাস্তাটো কাৰণে লাগছে আমাৰ এইডাল চিন আছিল চিন এটা দিয়া গৈছিল আমাৰ ইয়াত তো এনেকুৱা এইটোৱে ৰাস্তা হ'ব তো চাও কি খাতৰা ভাই দেখছো না হা পুৰা আন্ধাৰ চলো এইটো নহয় নেকি আগেদিনা হ'লেও পালোঁ যে এইখিনি যে পালোঁ সেইকাৰণে ভাল লাগছে বাপৰে বাপ এই চোন অৰণ্যত বৰ্তমান এই ৰাতি কিছুমানৰ প্ৰেছাৰ উঠি গেলা হয় বুজিছে না ব্ৰ কিছুমানৰ প্ৰেছাৰ উঠি গেলা হয় সেইটো আছিল নেকি তো এইটো হ'ব লাগে অলপ অসহায় ঠাই আছিল ন চকুত আঘাত পাইছোঁ সৌফালৰ চকুটোত আঘাত পাইছোঁ পুৰা ঠানি এটা আহি পুৰা চকুত লাগি গৈছে আঘাত বহুত দিছে ভৰিটো আঘাত হৈছে জোক ভাই কেমেৰা নকবি মাৰিব লাগিব কেমেৰা কৰা নাই কেমেৰা কৰা নাই মই ফ্লাছ লাইট মাৰি আছোঁ মই এতিয়া ইয়াত বঢ়িয়াকৈ মহৰ বাথানৰ ওচৰত আছোঁ এতিয়া বৰ্তমান মহৰ বাথানৰ ওচৰত এতিয়া তাতে পাৰ্মিশ্যনটো ল'লোঁ আমি মহৰ বাথানৰ খুৰাহঁতৰ পৰা তাত মানে তেওঁলোকৰ মানে কি কয় চৌকাত মানে ভাতো বনাব দিছে খাব দিছে আমি যোগাৰ পাতি লৈ নিছোঁ পটল লৈ নিছোঁ ৰাঙালু লৈ নিছোঁ আৰু কি বুলি কয় এইটো কি হৈছিলে কাজিনেকা লৈ নিছোঁ মানে মাংস খাব ইচ্ছা নাই আৰু কিমান খাবি মাংস কাৰণে সেনেকুৱা আৰু এতিয়া গা চা ধুওঁ ফ্ৰেছ হৈ লওঁ অলপ ফ্ৰেছ হৈ ধুনীয়াকৈ অলপ খাই দেই চাওক ৰাতিপুৱা দেখুৱাইছোঁ বৰ্তমান ক'ত আছোঁ আমি আৰু একদম মানে পাহাৰতে আছোঁ বৰ্তমান আমি আৰু ইয়াতে চাওক হ'ব দে ইমান ধুনীয়া ঠাইত আছোঁ গাইজ বৰ্তমান কাল ৰাতিপুৱাহে দেখা পাব এতিয়া যিহেতু বহুত ৰাতি হ'ল ৰাঙালাও ৰান্ধি আছোঁ পটল চব মিক্স মানে আমাৰ খিচিৰি টাইপ হ'ব খিচিৰি টাইপ হ'ব না কি নহয় ভাতটো বেলেগ হ'ব আৰু এইটো বেলেগ হ'ব ফাৰ্ষ্ট চব্জিটো বনাই লৈছোঁ তাৰপিছত এইটো আদৰি ইয়াত দাবৰত থ'ম তাৰপিছত হ'ব ভাত তো খাই দিওঁ খাইতে একো নকওঁ পুৰা দুৰ্বল হৈছোঁ তো এইখিনিয়ে তাৰপিছত ৰাতিপুৱা দেখুৱাম নাজাৰা আৰু
অলপ টাইম আছোঁ ধুনীয়াকৈ এতিয়া মূৰ চুৰ ধুই ল'লোঁ অলপ টাইম পিছত যাম আৰু বঢ়িয়াকৈ তো এইকাৰণে ভাল লাগিল ইয়াত বহুত এটা লাইফৰ এক্সপিৰিয়েঞ্চ মহৰ বাথানত মানে থকাৰ বহুত দিন মানে আৰু ইয়াত আহিব পাৰে ইয়াত কোনো টেনশ্যন নাই ইয়াত একো ভয়ভীত নাই কাৰণ এইবিলাক থাকে না এইবিলাক ব্ৰ'বিলাক আৰু এইফালে খুৰা আছে দাদা আছে কিছুমান আছে ইয়াত মানুহ মানে তেওঁলোক পহৰা দি থাকে ধুনীয়াকৈ ৰাতি ভাত বানা তৈয়াৰ কৰিছে আৰু ৰাতিপুৱাৰ ভাত এনে কাম ডিউটি কেইটা পৰা ব্ৰ ডিউটি হৈছে আৰু ন ডিউটি মানে ভাত বনাব কাম আৰম্ভ কৰিছে ডিউটি আৰম্ভ আৰু নাকি আৰু মোবাইল কেতিয়া 4 বজাত লৈ যোৱা 11:10 অঁ আৰু এইবিলাকে ইয়াতে থাকে চাওক আগতো দেখিছোঁ মই এইবিলাক বহুত ভিডিঅ'ত আগতো তো এনেকুৱা আৰু চাওক কেনেকুৱা কালি এইটো চৌকাতে ভাত ৰান্ধি খাইছিলোঁ ৰাতি এইটোৱে কি কৈছা পচন্দ হ'ল না पहाड़ों में चाय मुई का गाखीर से चाय देखो एने अलप धেমালি কৰিছোঁ চাওক মুই গাখীৰৰ চাহ এয়া ধুনীয়াকৈ 2 বাৰ খালোৱে খাই মানে বৰষুণ পৰিলে ঘৰত যাব পাৰে সেইকাৰণে অলপ খাই মানে অলপ দেহাটো ঠিক কৰি যাম আৰু এতিয়া বৰষুণটো এইটো দেখিলে আঞ্জাটো দেখি নাথাকিব তো এয়া চাওক আঞ্জাৰ কালাৰ চাওক কিমান টেষ্টি হ'ব মানে কালাৰ দেখি গম পাব আপোনালোকে চাওক এই বেলেগ আইটেম মানে ইয়াত তেল আছে তেল দিয়া নাই নে তেল অলপ আছে তেল অলপমান দিয়া হৈছে পাহাৰীয়া খানাটো পাহাৰত বইলিং টাইপ চুপ টাইপ হ'ব অঁ শুকান জলকীয়া দিছোঁ ভাই নুপুৰিলে হ'ল ঘঁহি দি অঁ ইয়াত চাওক আলু আছে ইয়াত অলপমান ভাতো আছে না প্ৰাজিত ভাই ৰাতিত অলপ ভাতো দিছোঁ ইয়াত মানে কি হয় নাজানো মানে আহিলোঁ ৱাটাৰফলৰ পৰা আহি ভাতত আছোঁ দ্বীপত তাৰমানে কিবা এটা বস্তু ঘূৰাইছে আৰু ক'বাই গেলি তাৰমানে তাৰ কিবা এটা বস্তু ঘূৰাবই কিবা এটা এনেকুৱা মানে অলপ ভিডিঅ' চিডিঅ'বিলাক ছাপোৰ্ট কৰিব কওকচোন এনেকুৱা মানে হাল্লাৰ অৱস্থা খাৰাপ হৈ গৈছে মানে জীৱনটোত